বহাগ মাথো এটি ঋতুৱে নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। এই কথাষাৰ সৰগত কৰি আমাৰ গাঁৱৰ ডেকা গাভৰুৱে বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিবলৈ ওলাইছে। আৰু আজিৰ ভিডিঅ'টো বিহুতলিৰ পৰাই আৰম্ভ কৰোঁচোন বলক। এভৰিৱান, আপোনালোকক আগৰ ভিডিঅ'ত কৈছে যে আমাৰ ইয়াতে মুকলি বিহু আছে আমাৰ গাঁৱত, পুৰাগুচি গাঁৱত। আগৰ ভিডিঅ'ত চাইছে যদি নিশ্চয় গম পাইছে। আৰু গধূলি সময়ত হ'ব মুকলি বিহু, মৌ প্ৰতিযোগিতা। আৰু এতিয়া খেল ধেমালি আৰু ভেকচিন প্ৰতিযোগিতা হৈ আছে। খেল ধেমালি কি হৈছে আপোনালোকক দেখাম। আৰু এতিয়া এইফালে ভেকচিন প্ৰতিযোগিতাত আমাৰ ভাইটিয়ে ৰেডি কৰি থৈছে আমাৰ বাবুক। আৰু এইফালে বাবুৱে ছাগলী বেপাৰী হ'ব বুলি ওলাই মেলি লৈছে। আৰু কি হৈছে, কি খেল হৈছে, কি দেখোঁ আপোনালোকক দেখাই থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমাৰ বাবুৰ দাড়ি আঁকিবলৈ থাকি গৈছিল, আৰু খুৰাকে এইফালে দাড়ি আঁকি লৈছে ৰাস্তাতে, আৰু খুৰীয়েকে ছাগলীটো ধৰি ৰখি আছে। আজি তুমি কি হ'বা? হা, কনক লতা? ব'লা ব'লা। এইফালে আমাৰ ছাগলী বেপাৰী আৰু কনক লতা ভেকচিন দিবলৈ গৈ আছে। আৰু আপোনালোকে মোৰ আজি মাতটো অলপমান বেলেগ পাইছে। তাৰমানে মোৰ মাতটো চৰ্দি জ্বৰ হৈ আছে, মাতটো ভাগি আছে। সেইকাৰণে আপোনালোকে মোৰ মাতটো বেছিকৈ মাতত নাযাব আৰু। पानी बार पानी बार पानी আৰু পাৰ পানী আমি ছোৱালী বোৱাৰী সকলোৱে খেলিছোঁ। पानी बार पैसा dah marah. Ada. Paling mungkin dengan celo pokoknya di sini. Ini sih, kamu pakai saya. হেল্ল' এভৰিৱান, এতিয়া সন্ধিয়া লাগিছে। এতিয়া মৌকৰি প্ৰতিযোগিতা হ'ব। এইফালে আমি চাবৰ কাৰণে যাবলৈ ওলাইছোঁ, আৰু মুগা কাপোৰ পিন্ধি মেলি ওলাইছোঁ। আৰু বিহুৰ দলো আহিছে। আপোনালোকক তাৰ পৰিৱেশ দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভিডিঅ' চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইফালে আমি গ'লোহি, এতিয়া আৰম্ভ সময় নাই আৰু বহি আছোঁ।
আৰু দিনত যে আমি খেল খেলিছিলোঁ তাৰে প্ৰাইজ পাইছোঁ আমি দুইজনী মই ফাৰ্ষ্ট হৈছোঁ তাই ছেকেণ্ড হৈছে Go se bone